Hello friends, welcome to my channel Mithu Vlog and Reviews. तो आज दिहिंग पातकाइले বুলি ওলাই আহিলো তো ফাইনালি দিহিंग पातकाइ পাই গলো আমি তো বলক আৰম্ভ কৰো ভিডিওটো Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And লাহে লাহে আমি স্টার্ট কৰো ভিডিওটো we'll go through the wastelands, through the highways, through my shadow, through the sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. পাই গৈছি আহি এতিয়া অভয়াৰণ্য মাজৰ পিনে সোমাই যাওঁ বলক তো ফ্ৰেণ্ডছ অভয়াৰণ্যৰ মাজে মাজে আমি বলক আৰম্ভ কৰোঁ ৰাস্তাটো বৰ এটা ভাল নহয় আপোনালোকে আহিলে জহাজনৰ পিনেদি সোমাই আহিব লাগিব তেতিয়া ৰাস্তাটো অলপ ভাল আছে এইপিনে ৰাস্তা অৱস্থা বহুত বেয়া এইপিনে অলপ পাহাৰীয়া জেগা হয় হাতী চাতি ওলাই ইয়াত জীৱ জন্তু রাস্তা একদম অবস্থায় বেয়া রিক্স মানেতো বহুতে যোৱা হৈছে ৰিক্স ৰাস্তা তেনেকুৱা হাতী চাতি ওলাব হ'লে অৱস্থাই বেয়া হ'ব ট্ৰেইনিং চলাব লাগিব চাগে হ'লেও ব'লক অলপ আগৰ পৰা আহি ল'ম আগত একদম অভয়াৰণ্য আমি মাজলৈ সোমাই আহি আছোঁ ৰাস্তা মানে অৱস্থা একদমেই বেয়া গোপ্ৰ নাই এতিয়া মোবাইলত ৰেকৰ্ডিং কৰিছোঁ হিয়াই আছৰ কথাই অৱস্থা বেয়া বহুত লৈছে ভিডিঅ' হাতী চাতি আহে ৰাস্তা বন্ধ কৰি দিছে যে সেইটো মেইন সেইটো এই চিধা চিধা আচলতে যাবগৈ লাগিছিলে আমি ভুল কৰিলোঁ নোৱাৰি আমি আকৌ ৰিটাৰ্ণ যাবগৈলগীয়া হৈছে তো ব'লক চিধা চিধি আকৌ গৈ চাওঁ ক'ত ওলামগৈ দিনতে খালি হাতী নোলালে হৈছে এইপিনে গৈ এই ৰাস্তাটো চিধা চিধি সোমাই গ'লে হ'ব মানে ফাৰ্ষ্টকে তাৰ আমি পাৰ্মিশ্যন ল'ব লাগিব নেকি টিকট দিব নেকি টিকট দিব নেকি টিকট দিব ন দিয়ক চাওঁ আমিও দেখিছা নেকি বাৰু এই ভয় নাখাবি চকুত পৰি যাবহি আপুনি ফৰেষ্টৰ নে অঁ অঁ টুৰিষ্ট গাইড গাড়ী নে অঁ ইয়াৰে ঘৰ বেয়া হৈছে ৰেডিঅ' হ'ব দে আজি পাই গৈছে দাদা এজনক লগ পালোঁ
পাই পেলাই সুধিলোঁ আৰু কিমান কেনি যাব লাগিব ৰাস্তাটো বতাই দিলে আমি এতিয়া আকৌ এই লেফ্ট চাইডে যাবগৈ লাগিব ব'লক এইটো ৰাস্তাত যাব লাগিব আহিছিলোঁ এইটো ৰাস্তাত আৰু এইপিনে অলপ গ'লোঁ অফিচ এটা আছে ফৰেষ্টৰ সভাই আৰু এতিয়া আমি যাব লাগিব এইপিনে চিধা চিধি তো ব'লক এই ভয় খাই আছিলোঁ আমি এইবাৰ গেছ ওলাই আছে বুলি পেলাই খাই বাঘজনৰ অৱস্থা হয় বুলি ইয়াত পিছে গেছ দিহে আছে পেটৰ গেছ তেল মাৰিছে নি বাৰু তেল মাৰিছে নি তেল যে মাৰে সেইটো হোৱা নাই ন আমি বেছি আগলৈ নাযাওঁগৈ জেগাটো বাৰু ৰিক্স লোৱা জেগা হয় বেছি আগলৈ আমি নাযাওঁগৈ এইপিনে কাৰণ সেইটো তেল চুৰ কৰি আছে সেইকেইজন কেনেবাকৈ ধৰি আমাৰ ওপৰতো আকৌ ৰিক্সটো পৰি যাব নহয় চ' এয়াই হয় দিহিং পাটকা আমি সম্পূৰ্ণ মাজত আছোঁ আৰু দিহিং পাটকা ক'বলৈ গ'লেতো দিহিং পাটকা এখন বৰ্ষাৰণ্যই হয় যিখন কাজিৰঙাত আপোনাৰ নিজে বৰষুণটো সৃষ্টি কৰিব নোৱাৰে কিন্তু দিহিং পাটকা এটা ইক'চিষ্টেমৰ কাৰণে নিজে বৰষুণটো সৃষ্টি কৰিব পাৰে চ' আহিব বহুত ধুনীয়া ভালে জেগাবোৰ আৰু ইয়াত বিভিন্ন প্ৰকাৰৰ মানে জীৱ জন্তু আছে পখিলাও 30 প্ৰকাৰ মানুহ আছে আপোনাৰ বহুত বিভিন্ন জীৱ জন্তু ইয়াত বহুত আছে চ' সেইটো কাৰণে আমি সোনকালে যোৱাটোৱে আমি মংগল বুলি ভাবিছোঁ তো ব'লক যাওঁ আকৌ ইজনে আপোনাৰ তেল চুৰ কৰি থকা দেখি ইজনে মোক গালিয়ে পাইছে কেলৈ ভিডিঅ' কৰিছোঁ মইতো গমেই পোৱা নাছিলোঁ তেওঁলোকে তেল চুৰ কৰি আছে বুলি চ' এতিয়া যাওঁতো ভিডিঅ' বনাই নাযাওঁ ডাইৰেক্ট চিধা চিধি আমাৰ সোনকালে ওলোৱাটোৱে ভাল হ'ব তো ব'লক আমি গৈ থাকোঁ ভিডিঅ'টো ফ্ৰেণ্ডছ যেনেকৈ বনাব লাগিছিলে মই তেনেকৈ বনাব পৰা নাই বৰ ভাল পোৱা নাই হ'লেও আপোনালোকে কৈ দিব আৰু ভিডিঅ'লৈ এতিয়া ৰাস্তাটো মেইন ওলাই গ'লোহি আৰু এইপিনে আৰু পটককৈ যাবলৈও ভয় লগা হ'ল তাত তেল চুৰ কৰি থকাৰ কাৰণে আমিতো আহোঁতে সুধিলোঁ তাহাঁতক সুধিলোঁ তেতিয়া ক'লে পাহাৰটো টনটনীয়া বুলি সুধিলোঁ তেতিয়া তাহাঁতি কৈছে পাহাৰটো সেই আগৰ ৰাস্তাটোৱে আছিলে আকৌ ঘূৰি যাবলৈ লগৰকেইটা ভয় কৰিলে কাৰণে আমিও নগ'লোঁ তো বেলেগ এদিনা আকৌ লগত আৰু কেইটামান লৈ আহিব লাগিব তেতিয়া ভাল হ'ব এইবোৰ জেগাত আহিবলৈ কাৰণ অকলেতো এইবোৰ জেগাত আহিব নোৱাৰি আৰু এইটো হৈছে মেইন ৰুটটো যিটো ডিব্ৰুগড় পিনে এইপিনে যাবগৈ পাৰি আৰু এইপিনে আছে এইটো ৰাস্তাতে আহিব পাৰি আৰু সিহঁতি ইয়াত ফটো মাৰি আছে তাৰপিছত আৰু ৰাস্তা আছে কেনিবা সেইপিনে গ'লে মানে এইবোৰ জামালা সোমাব নালাগে কিন্তু আহিবলৈও ভয় আছিলে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব ভিডিঅ' যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তো বাই বাই